বন্ধুসকল, আপোনালোকে হয়তো মৌমাখিয়ে মানুহক কামুৰি মুখ চুখ ফুলাই দিয়া কথা নিশ্চয় শুনিছে, কিন্তু কেতিয়াবা মৌমাখিৰ লগত থকা মানুহৰ কথা শুনিছেনে? বলক বন্ধু, এইটো ভিডিঅ'ত কিছুমান এনে ৱাৰ্ল্ড ৰেকৰ্ডৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ। সেইটো শুনি বাছ আপোনাৰ মুখৰ পৰা এটাই শব্দ ওলাব, আৰু সেইটো হৈছে নম্বৰ 7। ৱাৰ্ল্ড ৰেকৰ্ড বনাবৰ কাৰণে মানুহে কি কাম নকৰে আৰু তাৰপিছত গৈহে ৱাৰ্ল্ড ৰেকৰ্ড বনাবলৈ সক্ষম হয়। আজি এনেকুৱা এজন মানুহৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ, যিজন মানুহে সকলোতকৈ বেছি টাইম হাত মিলাই থকাৰ ৱাৰ্ল্ড ৰেকৰ্ড বনাইছিলে। এইজন মানুহে কমচে কম আধা ঘণ্টা সময় এজন মানুহৰ লগত হাত মিলাই থাকিব পাৰে। নম্বৰ 6। আমেৰিকাৰ কষ্টৰিয়াৰ 52জন ৰান্ধনীয়ে মিলি সকলোতকৈ বেছি ফ্ৰাইড ৰাইচ বনোৱা ৱাৰ্ল্ড ৰেকৰ্ড কৰিছিলে, আৰু এইখিনি ফ্ৰাইড ৰাইচ প্ৰায় 7,000 মানুহক খাবলৈ দিয়া হৈছিল। নম্বৰ 5। বন্ধুসকল, আপোনালোকে কেতিয়াবা মৌমাখিৰ বাঁহ দেখিছেনে? যদি দেখিছে তেনেহ'লে নিশ্চয় গম পাব যে সিহঁতক দেখি আমাৰ কিমান ভয় লাগে। কিন্তু চীনত থকা এইজন মানুহে মৌমাখিৰ লগত থাকি বহুত ভাল পাইছিল আৰু এনেকৈ গৈয়ে সি এদিন ৱাৰ্ল্ড ৰেকৰ্ডো কৰিছিলে। চিপিং নামৰ এইজন মানুহে তেওঁৰ দেহত প্ৰায় 4 লাখতকৈও বেছি মৌমাখি গাঁত ৰাখি গিনিছ ৱাৰ্ল্ড ৰেকৰ্ড কৰিছিলে। নম্বৰ 4। বন্ধুসকল, আপোনালোকেতো ছোৱালীৰ নিশ্চয় দীঘল চুলি দেখিছে, কিন্তু কেতিয়াবা ল'ৰা মানুহৰ চুলি কিমান দীঘললৈকে দেখিছে? জাপানৰ এইজন কাজুহিৰো নামৰ মানুহে 1 মিটাৰ দীঘললৈকে চটি ৰাখিছিলে, যিটো সকলোতকৈ দীঘল চটিৰ বুলি ৱাৰ্ল্ড ৰেকৰ্ড কৰিছিলে। বন্ধুসকল, আপোনালোকেতো পিঁয়াজ নিশ্চয় দেখিছে, কিন্তু আপোনালোকে কিমান ওজনলৈকে পিঁয়াজ দেখিছে? কেতিয়াবা 8 পাউণ্ড ওজনৰ পিঁয়াজ দেখিছেনে? পিটাৰ গ্ৰিছব্ৰুক নামৰ এইজন মানুহে তেওঁৰ নিজৰ খেতিত 8 পাউণ্ড ওজনৰ এইটো পিঁয়াজ উঠাইছিলে, আৰু এইটো পিঁয়াজ পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ পিঁয়াজ বুলি মানা হয়, আৰু এইটো তেখেতে ৱাৰ্ল্ড ৰেকৰ্ডো কৰিছিলে। নম্বৰ 2। পৃথিৱীততো বহুত ধৰণৰ দৌৰ প্ৰতিযোগিতা হয়, কিন্তু আপুনি কেতিয়াবা বান্দৰ দৌৰ প্ৰতিযোগিতাৰ বিষয়ে শুনিছেনে? জাপানৰ টকিঅ'ত টাকাচি কোকোবো নামৰ এজন ব্যক্তিয়ে সকলোতকৈ বেছি স্পীডত বান্দৰ দৌৰ প্ৰতিযোগিতাৰ ৱাৰ্ল্ড ৰেকৰ্ড কৰিছিলে। নম্বৰ 1টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মনত পেলাই দিওঁ যে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1। বন্ধুসকল, আপোনালোকে শ্লেগ লাইনৰ কথা নিশ্চয় শুনিছে, আৰু যদি শুনা নাই তেনেহ'লে কৈ দিওঁ যে শ্লেগ লাইন হৈছে দুখন পৰ্বতৰ মাজত ৰছী বান্ধি তাৰ ওপৰেৰে খোজকাঢ়ি পাৰ হ'ব লাগে, আৰু এনেকৈয়ে এজন পৰ্বত আৰোহীয়ে 2000 নট শ্লেগ লাইন আৰম্ভ কৰিছিলে, আৰু এনেকৈ বহুত কঠিন চেলেঞ্জ পাৰ কৰিছিলে, আৰু এনেকৈ তাৰ টীমটোৱে এবাৰ এখন ডকুমেণ্টাৰী ফিল্মত কাম কৰিছিলে, আৰু তেতিয়াই তেখেতে 72 মিটাৰ দীঘল ৰছী 400 মিটাৰ ওখ পৰ্বতৰ ওপৰত বান্ধিছিলে, আৰু এইটো এটা ওখ ঝৰ্ণাৰ ওপৰেৰে গৈছিলে, আৰু এনেকৈয়ে তেখেতে একো ছেফটি ইকুইপমেণ্ট নোলোৱাকৈ এইটো চেলেঞ্জ কমপ্লিট কৰিছিলে। এনেকৈয়ে একো ছেফটি ইকুইপমেণ্ট নোলোৱাকৈ চেলেঞ্জটো কমপ্লিট কৰি তেখেতে ৱাৰ্ল্ড ৰেকৰ্ড কৰিছিলে। বন্ধুসকল, আজিলৈ ইয়াতে, পিছত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ। জয় আই অসম।